মোৰ নাম আমলখি। মোক আমলা বুলিও জনা যায়। মই দেখিবলৈ এনে ধৰণৰ গোল গোল আৰু মোৰ ৰংটো হৈছে সেউজীয়া। মই অলপ টেঙা আৰু কেঁহা নিচিনা খাবলৈ, কিন্তু মই স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, স্কিনৰ কাৰণে বহুত উপকাৰী। মোৰ শৰীৰত প্ৰচুৰ পৰিমাণে চি ভিটামিন পোৱা যায়। তোমালোকে দুটা আপেলত যিমান ভিটামিন চি পাবা, তাতকৈ বেছি মোৰ এটা আমলখি খালে পাবা। এটা আমলখি সৰু হ'ব পাৰে, তাত কিন্তু শৰীৰৰ কাৰণে বহুত উপকাৰী পদাৰ্থ আছে। গতিকে আমলখি খাবলৈ কেতিয়াও বেয়া নাপাবা, খাবা আৰু বিভিন্ন ধৰণে তাক ব্যৱহাৰ কৰিব পাৰি, সেইবিলাক শিকি ল'বা। আৰু চুলি আৰু ছালৰ কাৰণে আমলখি যথেষ্ট উপকাৰী। গতিকে আমলখি কেতিয়াও তোমালোকে ব্যৱহাৰ নকৰাকৈ নাথাকিবা। অ'কে, বাই বাই। আমলখি 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 আমলখি, মোৰ নাম আমলখি। আমলখি খাবা, স্বাস্থ্যৰ কাৰণে ভাল হ'ব, দেখিবলৈ ধুনীয়া হ'বা, চুলি তোমাৰ ভাল হ'ব। আমলখি খাবা, আমলखि। वीडियो अच्छा लगा तो शेयर कर दीजिए और लाइक भी कर दीजिए और मेरा चैनल सब्सक्राइब कर लीजिए।